পূজা পালেহি ল'ৰাটোক কাপোৰ এযোৰ কিনিব পৰা নাই সদায় পূজা কাপোৰ কৈ কৈ কান্দি থাকে অঁ মা পূজা কাপোৰ কিনি দিবানে নিদিয়া ভালকৈ কোৱা কিন্তু দেই আৰু দুদিন আছে মাজত ৰচোন দেউতাৰে কাম কৰি পইচাই পোৱা নাই দেখা নাই জানো ক'ৰ পৰা তোক এতিয়া কাপোৰ এযোৰ লৈ দিওঁ পটককেনে তোমালোকে প্ৰতিবাৰে তেনেকৈ কৈ থোৱা মোক এবাৰ পূজাত নতুন কাপোৰ কিনি নিদিয়া ৰ মই ওলাই যাওঁ কাৰোবাৰ ঘৰত কিবা কাম বন পাওঁ বা কৈ মেলি পইচা নিদিওঁ কাপোৰ আনি দিম ৰ নালাগে কাম কৰি যাবলৈ দেউতাই পইচা পালে আনি দিবা নহ'লে নালাগে কি কৰোঁ মই অঁ খুৰী কি কৰিছে নাই একো কোৱা নাই এনেই আছোঁ কি হ'ল মনটো মৰা যে আপোনাৰ ল'ৰাটোৱে পূজা কাপোৰ কৈ আমনি কৰি আছে হাতত পইচা পাতি নাই ক'ৰ পৰা আনি দিওঁ তাকে ভাবি আছোঁ হয় নেকি আপোনালোকৰ বাবুলোক মোৰ ওচৰলৈ পঠিয়াই দিব মই তালৈ ধুনীয়া কাপোৰ এযোৰ আনি থৈছোঁ সঁচাকৈ কৈছনে মোৰ মানে তাক কাপোৰ আনি দিম বুলি ক'লোঁ কিন্তু মোৰ হাতত এটকাও নাই তই যদি আনি চাওঁ নাহিলেও হ'ব আৰু একো নহয় দিয়ক হ'ব ব'ল ভিতৰলৈ ব'ল চাহ অকণমান খাই যাবি মই চাহ নাখাওঁ তাক 5 বজামান এনেকৈ মোৰ ওচৰলৈ পঠিয়াই দিব দেই হ'ব